हम अभी जा रहे हैं। हमारे इधर थोड़ा सा मार्केट होता है छोटा सा, और मेरे हाथ में दिख रही है पैसा, ज़्यादा नहीं है क्योंकि गरीब है यार। तो गरीब लोगों के लिए 20 रुपीज़ 20 का नोट्स एक नहीं 3 है, तो इसी में हो जाएगा। तो कि खाऊँ कि नाखाওঁ ভাবিছোঁ। ইয়াৰে চাওমিন কি বহুত টেষ্ট হয়, তো সেইকাৰণে চাওমিনে খাই আহোঁ। আৰু মোক এজনে নহয় কেইজনমানে কমেণ্ট কৰি কৈছে মই নেকি অসমীয়া ক'বলৈ নাজানো। কি ক'ম, জন্ম পাইছোঁ অসমত কিন্তু অসমীয়া ক'ব নাজানো। কিবা এটা লাজ লগা বেপাৰ ন। থাকোঁ অসমত কিন্তু অসমীয়া ভাষা নাজানো, বেলেগ এটা লাজ লাগে ন। অসমীয়া মানুহ দেখিলে চুপচাপ থকাটোৱে যেন ভাল মন কৰোঁ। অসমীয়া মানুহ দেখিলে তাৰ লগত মই বেংগলী মানুহ হৈ অসমীয়া কথা ক'বলৈ গ'লে কিবা বুকুখন ধপধপায়, কিবা বেলেগ এটা ফিল হয়। ক'ব পাৰিছোঁনে নাই ভয় লাগে ফাৰ্ষ্ট টাইম। আৰু সেনেকৈ কিছুমান বেংগলী আছে ফাটা অসমীয়া কৈ দিয়ে, যিবোৰ আমাৰ ওচৰ চুবুৰীয়া অসমীয়া, যিবোৰ বেংগলীৰ মাজত মিলিত হৈ থাকে সেইবোৰে বাৰু বুজি পায়। যিবোৰ একদম প্ৰপাৰ অসমীয়া, যিবোৰে এনি টাইম অসমীয়াৰ মাজতে থাকে সৰুৰ পৰা ডাঙৰলৈকে, তেখেতৰ বুজিবলৈ কষ্ট হয়, বুজি নাপায়। মোক 2-3জনে কমেণ্ট কৰি কৈছে, ফাৰ্ষ্ট অফ অল ভালকৈ অসমীয়া ক'বলৈ শিকা, তাৰপিছত অসমীয়া ক'বা। এইটাই কি সত্যি ছিল? আমি কি সত্যি অসমীয়া বলতে পারি না? অসমৰ জীয়ৰী হয় এৰা, অসমীয়া ক'বলৈ নাজানো বুলি ক'লে দুখ লাগে। এতে নাজানো, মই মানে ভিডিঅ' বনাওঁতে ইমান মানে হেৰি নকৰোঁ, যে ঘৰুৱা যিবোৰ আমাৰ অসমীয়া কথা, যিবোৰ আমি মানে ঘৰতে এনি টাইম কৈ থাকোঁ, বকি থাকোঁ, বকবকাই থাকোঁ, সেইবোৰৰ মাজেৰে কোৱা যায় আৰু সেইবোৰে ইউজ কৰা যায় বেছিকৈ। ইমান মানে প্ৰপাৰলি ধৰক লিখিত অসমীয়াটো কোৱা নহয় ঘৰত, বা ভিডিঅ'ৰ মাজতো তেনেকুৱা কাণ্ড কৰোঁ যিবোৰ মানে ঘৰৰ অসমীয়া কথা ক'লেই হৈ যায়, কথিত কথা যিটো কয় সেইটো ক'লে হৈ যায়। চ' সেইকাৰণে হয়তো তেওঁ ভাবিছে। আৰু মই যিটো বেংগলী ছোৱালী নকওঁ, কেতিয়াবা মানে কিবা এটা আছে এনেকুৱা অসমীয়া ভাষা যিটো মোৰ দ্বাৰা হোৱা নাই, বা ধৰক অসমীয়াত সকলো বস্তু আমি ক'ব নোৱাৰোঁ, কিছুমান ইফালে সিফালে হৈ যায় আৰু বাজি যায়, মানে যিটো আমাৰ বেংগলীত মোৰ কাৰণে বেছি সহজ হয়, সেইটো অসমীয়া ভাষাৰে দি মোৰ ওচৰত সহজ হৈ নপৰে। সেইকাৰণে মই সেনেকৈ কৈ দিওঁ। আৰু মোৰ চেনেল বুলি ক'ব নালাগে, এইটো ফেচবুক পেজ নহয়, প্ৰফাইলত। তো মোৰ প্ৰফাইলত বিশেষকৈ বেছিভাগে বেংগলী মানুহ আছে, আৰু তেখেতে বেংগলী বুজি পায়। আৰু বহুতখিনি আছে যিসকলে হিন্দী বুজি পায়, তো তেখেতৰ কাৰণে কি ক'ম, হিন্দী বনাব নোৱাৰোঁ, ভাষা নাজানো সেইটো নহয়, জানো। তো আপোনালোকক আজি অকণমান এটা বস্তু দেখাওঁ। এয়া মই পিছপিনে দেখিছে খুৰাহঁতৰ লাও গছ, ইয়াতে কেঙেৰা ভেঙেৰা, আৰু এয়া মোৰ বেবী, মাই বেবী হোৱাট ইজ ড্ৰেছ, হাউ মাছ কালাৰ। ই এটা বেলেগ কিবা কালাৰ পিন্ধিলে, বুঢ়া মানুহ যেন লগা নাই আপোনালোকৰ? চাওকচোন ইয়াৰ মুখখন, ডাঙৰ এজন ব্যক্তি যেন লাগিছে, কোনোবা সম্পাদক সভাপতি যেনেকুৱা ষ্টাইলত আহে, ডাঙৰ টিচাৰ সম্পাদক সভাপতি, এইবোৰ মানে ভোট চোট খেলা মানুহ সেনেকুৱা। আৰু মই এইটো আজি কি ড্ৰেছ পিন্ধিছোঁ, কিবা চুৱেটাৰ কিবা লং পেণ্ট সেনেকৈ, আৰু এইটোৱে পিন্ধি যাম আজি, এনেকুৱা লাগিছে। তুমি একেবাৰে বেলেগ ষ্টাইলৰ মানুহ হৈ আহিলা। তো মই অকণমান লাও দেখিছোঁ হা, আমাৰ খুৰাহঁতৰ গছত কেঙেৰা বেঙেৰা লাও লাগে কম বেছি। তো আমাৰ এটা গছ হৈছে, নহওঁ বুলি বহুত কষ্ট কৰি বনাইছে আমাৰ মায়ে, তো তাৰপিছত লাও লগা নাই। সেয়া চব, কেতিয়াবা পাত ছিঙি খোৱা যায়, কেতিয়াবা আগবোৰ ছিঙি খোৱা যায়, তো ঠেৰা যি আছে চব খোৱা যায় ছিঙি কুটি, কিন্তু লাও আজিলৈকে খোৱা হোৱা নাই। মোৰ নাকটো কিবা এনেকৈ খোজে আছে নাজানো। এয়া লাগিবৰ হৈছে, মই দেখুৱাইছোঁ এইফালে। তো ক'তনো, এইফালে তো দেখিছেনে? চাওক গুলু গুলু এয়া চাওক, অকণমান ডাঙৰ হৈছে। আৰু চেল্ফি কেমেৰাত কাৰণে বুজি নাপায় এইটো কোনফালে, এইফালে এইটো ডাঙৰ সৰু আছে। তো এইখিনি জাষ্ট লাগিছে, আৰু সৌপিনে দিও 2-এটা লাগিছে। তো ঘৰৰ বস্তু খাবলৈ টেষ্ট বেলেগ। আৰু এয়া আগবোৰ চাওকচোন, ধুনীয়া ন। তো ডাঙৰ হওক, বৰালি মাছ আনিম, কাটি মেলি কুটি একেবাৰে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াক কি গাড়ী লৈ যাইছে, ৰছীৰে বান্ধি বোলে এই মানে আছে চাওমিন খাবলৈ কিনি আনিলে। তো এয়া মোৰ লগত আহিছে, বুঢ়া মানুহ এজন আহিছে মোৰ লগত, বডিগাৰ্ড এৰা, তোমাক বুঢ়া মানুহে যেন লাগিছে, মুইনা মানুহ যেন লাগিছে, মুইনা মানুহ। তো ঠিক তো যাওঁ, আমি চাওমিন খাবলৈ যাইছোঁ। তো চাওমিনত বেছি পইচা নালাগে, আমাৰ এইখিনিতে হৈ যায়, বহুত টেষ্টি হয় ইয়াৰ চাওমিন। সেইকাৰণে বলক আজি খাই আহোঁ। ये हमारे डार्लिंग आ रहे हैं, चाउमीन खाना चाह रही हो, आओ जाओगे? हाँ आइए,
ये देखो गाड़ी घुमानी গাইছ পইচা দেখুৱাই দিলোঁ চাওমিন খাবলৈ যাই আছোঁ বুলি কৈ পইচা দেখুৱাই দিলোঁ এয়া আছিলে ভণ্টি তাই টিউশ্যন কৰিব লাগিছিলে টিউশ্যন কৰি আহিলে আৰু এইখনে হৈছে আমাৰ গাঁৱৰ ৰাস্তা আপোনালোকক সদায় ইউজ কৰি থাকোঁ মই ভিডিঅ'ৰ মাজেৰে কি ধুনীয়া লাগে ন এয়া ফাইনেলি আহি পালোহি আমি চাওমিনৰ দোকান আৰু আমি দুটাই 2 প্লেট লৈ লৈছোঁ আৰু এয়া চচটো কিবা পানীয়া পানী আছিলে পানী মিক্স কৰা যেন পাইছিলোঁ আৰু এইখন চচ চাওকচোন কেনেকৈ ওলাইছোঁ ইয়ে মাই ঐ ওলাই মিনি খাই একেবাৰে আমি হাতত কেক আৰু মোৰ হাতত কি কৈ আছিলে এই চপ তো চপ আৰু কেক লৈ ঘৰৰ পিনে যাই আছোঁ এতিয়া গৈ কিনে চাহটো খাবই লাগিব গধূলি হ'লে তো বাবুৰ কাৰণে এটা কেক লৈছোঁ আৰু মোৰ কাৰণে চপ লৈছোঁ মোৰ আৰু মাৰ কাৰণে তো বলক আজিলৈকে এইখিনিয়ে বাই বাই